আমাৰ বডোলেণ্ডৰ চিফ যেনিবা চিফৰ নেতৃত্বত এটা ডাঙৰ চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠন কৰা হ'ব ইমিডিয়েটলি। গোটেই আমাৰ এক্স এম এল এ, বি পি এফ দলৰ এক্স এম এল এ আৰু এক্স ই এম, এক্স এম চি এল এ সকলক মানে ৱাৰ্কছ ডিপাৰ্টমেণ্ট তাৰমানে গোটেই যিখিনি বি টি চিত চলি আছে ইয়াৰ ওপৰত চালি জাৰি চাবৰ কাৰণে কেনেকুৱা হৈছে অফিচবিলাক টাইমলি কিবা হৈছে না নাই মুঠতে গোটেই যেনিবা বহুত কমপ্লেইন পাই আহিছোঁ আমি যেনিবা কোনোবা ডিষ্ট্ৰিক্ট অফিচত অফিচাৰসকলে সময়মতে নাহে বা কোনোবা ডিপাৰ্টমেণ্টত কাম কৰাটো অৱহেলা হৈছে বা কোনোবা ঘোচ খাইছে। এইবিলাক বহুত আমি 4-5টা ডিষ্ট্ৰিক্টত ঘূৰি পেলাই মই কিছুমান কথা গম পাই আহিছোঁ। সেইকাৰণে এই চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটিটো খুব প্ৰয়োজন আছে। এইটো চিফৰ ডিছক্ৰিপশ্যনাৰীত থাকিব, এক্স এম এল এ, এক্স চি এম আৰু এক্স এম চি এল এ। এইটো খুব চিৰিয়াছ। এইটো ইমিডিয়েটলি আমি সেইটো গঠন কৰিম। মানে আজি ডিচিশ্যন এইটোৱেই হৈ গ'ল যে আমি এনেকুৱা ভিজিলেন্স কমিটি বনাব এই লাইনত। ইয়াৰ কামটো গোটেই এণ্টায়াৰ বি টি চিত কি হৈছে হোৱা নাই, কাম কৰাৰ পৰা আৰম্ভ কৰি অফিচলৈকে এইটো এই মনিটৰিং কমিটিয়ে চাব। পি ডাব্লিউ ডি অফিচ টাইমলি আহিছে না নাই, বা ডি আৰ ডি অফিচ ইয়াত অফিচিয়েলসকলে টাইমলি আহিছে না নাই, এইবিলাক চাবৰ কাৰণে। আৰু ৰডছ বা বিল্ডিং এইবিলাক কাম কেনেকৈ হৈছে হোৱা নাই আৰু কি প্ৰয়োজন আছে এইবিলাক আমাৰ ভিজিলেন্স কমিটিয়ে অলপ মনিটৰ কৰি পেলাই আমাক জনাব।